এইফালে এতিয়া আজি সন্ধিয়া চাহকাপৰ লগতনো কি খালোঁ আৰু কি বনালোঁ তাকে আপোনালোকক অকণমান দেখুৱাবলৈ ওলাইছোঁ। আৰু সেইদিনাখনো বনাইছিলোঁ মই কঁঠালৰ পিঠা। আজি মই কঁঠালৰ পিঠাটো বেলেগ হেৰিত বনাইছোঁ। আৰু এতিয়া মই কঁঠাল এটা ধুনীয়াকৈ ফালি লৈছোঁ, কাটি লৈছোঁ মানে আৰু তাৰপাছতে ইয়াৰ পৰা মই যিখিনি গুটি ওলাই গুটিখিনি ধুনীয়াকৈ এতিয়া ফুটখিনি মই উলিয়াই ল'ম। আৰু উলিয়াই লোৱাৰ পাছতে পিঠাটো বনাবলৈ কাৰণে আৰম্ভ কৰিম আৰু নহয় জানো। তাৰপাছতে এতিয়া মই ধুনীয়াকৈ ফুটখিনি উলিয়াই ল'লোঁ। আৰু ইমান ডাঙৰ কঁঠাল আনিছে, কোনে খাব বাৰু দিয়কচোন বাৰু। মানুহজনেও অকণমানহে খায়, তাৰপিছতে ময়োতো নাখাওঁৱে কঁঠাল, সেইকাৰণে এনেকৈয়ে মানে বনাই শেষ কৰিব লাগিব আৰু এনেই কঁঠাল খাই বেয়া লাগে, কিন্তু গুটিখিনি খাই ভাল লাগে। আৰু এনেকৈ পিঠা পনা বনালে মানে খাবলৈ মন যায়, আৰু এনেই নহ'লে খাবলৈ মন নাযায়। সেইটো কাৰণে এতিয়া ধুনীয়াকৈ কাটি কৰি এতিয়া ফুটখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু কঁঠালৰ পিঠা খাই কোনে কোনে ভাল পায় জনাবচোন বাৰু দেই। আৰু মই পিঠাটো আজি কেনেকৈ বনালোঁ সেইটো আপোনালোকক অকণমান দেখুৱাম। মই এতিয়া ধুনীয়াকৈ গুটিখিনি উলিয়াই লৈছোঁ। আৰু মানে কি জানে, গজালি আহি গৈছেগৈ একদম ফুটাখিনিত। তাৰমানে এতিয়া মই ধুনীয়াকৈ গুটিখিনি উলিয়াই ল'ম। আৰু সেইদিনাখন মই যেনেকৈ বনাইছিলোঁ আজি মানে অলপ বেলেগকৈ বনাম। আৰু কেনেকৈনো বেলেগকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ। এতিয়া গুটিখিনি উলিয়াই লৈ মই ধুনীয়াকৈ এতিয়া এইটো কি কয়, মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মই এতিয়া পেষ্টটো বনাই ল'ম। এতিয়া কঁঠালখিনি দি লৈ পেলাই পূৰা গুড়ি হ'ব লাগিবতো কঁঠালখিনি। তাৰপিছতে মই এতিয়া ধুনীয়াকৈ গুড়া কৰি ল'লোঁ। আৰু হাতেৰে ফেনেকিলে মানে ইমান গুড়া হৈ নাযায়, সেইটো কাৰণে তাৰমানে অকণ মিক্সি দি লৈছোঁ। তেতিয়া মানে পিঠাটো বনাবলৈ কাৰণে ভাল হয় আৰু মানে কেকটো। তাৰপাছতে ইয়াতে মই চুজি 1 কাপ দিলোঁ। মই বেছিকৈ নবনাওঁ, অলপ কমাই বনাম বোলো, সেইটো কাৰণে চুজি 1 কাপ দিলোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ এইখিনি মঠিব লাগিব। আৰু ধুনীয়াকৈ মঠাৰ পিছতে মই অলপ সময় আধা ঘণ্টা সময়ৰ কাৰণে এইখিনি ঢাকি থৈ দিম। এতিয়া ধুনীয়াকৈ এতিয়া মঠি আছোঁ, লৰাই আছোঁ, মানে মিলাব লাগিব আৰু কঁঠাল আৰু চুজিখিনি ধুনীয়াকৈ। তাৰপাছতে ইয়াতে মই একো দিয়া নাই, চেনি তেনি একো ব্যৱহাৰ কৰা নাই। এতিয়া হৈ গ'ল। আৰু এতিয়া এইখিনি আধা ঘণ্টা সময়ৰ কাৰণে ধুনীয়াকৈ ঢাকি পেলাই থৈ দিলোঁ। আৰু আধা ঘণ্টা সময়ৰ পাছত আকৌ ধুনীয়াকৈ এতিয়া মই এইখিনি উদঙাই ল'লোঁ আৰু অলপ লৰাই লৈছোঁ। আৰু এইখিনি এতিয়া দেখিছে নহয় কিমানখিনি ফুলি আহিছে। ইয়াতে এতিয়া মই অকণমান বেকিং দিছোঁ। বেকিংটো আগেয়ে দি নথব, পাছত দিব আৰু বেকিংটো। তাৰপাছত এতিয়া বেকিংখিনি ধুনীয়াকৈ দি পেলাই আকৌ অলপ মই ফেটি লৈছোঁ। আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ মই ফেটি লৈছোঁ, আৰু কিমান ধুনীয়া এটা হৈ গৈছে দেখিছে নহয় আপোনালোকে। আৰু এনেকুৱাকৈ ফেটিব লাগিব, মানে বস্তুখিনি যাতে মিহলি হৈ যায়। আৰু তাৰপাছতে এটা মই টিফিন পাত্ৰ ল'লোঁ, পাত্ৰ এটা ল'লোঁ যিকোনো। তাৰপাছতে ইয়াতে অলপ মই সানি দিম, ঘিউ সানি দিম। আৰু ঘিউ আপোনালোকে তেলো সানি দিব পাৰে, মই মানে ঘিউ সানি দিছোঁ আৰু খাবলৈ ভাল হয় আৰু গোন্ধটো ভাল লাগে নহয় জানো। তাৰপাছতে এতিয়া ইয়াতে অলপ দি দিম। এতিয়া আজি মানে গাখীৰ চাখীৰ একো এড কৰা নাই, এনেকৈ বনাইছোঁ। খালি কঁঠাল আৰু চুজি দি তেনেকৈয়ে বনাইছোঁ। আৰু আজি বোলো এনেকৈ বনাই চাওঁ পিঠাটো হয় নে নহয়, খাবলৈ কেনেকুৱা হয় তাকে আপোনালোকক দেখুৱাম বুলি পেলাই আজি দুটা বস্তুৱে বনাইছোঁ, বেলেগ একো বস্তু দিয়া নাই, ইয়াতে এড কৰা নাই, চেনিও দিয়া নাই। যিহেতু কঁঠালৰ মিঠা আছেই, সেইটো কাৰণে ইমান চেনিৰ প্ৰয়োজন নহয়। তাৰপাছতে এতিয়া ধুনীয়াকৈ এইখিনি দি ল'লোঁ। আৰু টিফিনৰ খপটো মই জপাই দিলোঁ। আৰু কেৰাহী এখনত গৰম পানী অলপ দি পেলাই এতিয়া এইখিনি ভাপত সিজিবলৈ দিম 15 মিনিটমানৰ কাৰণে। আৰু 15 মিনিটৰ পাছত এতিয়া আকৌ ঢাকোন এখন মাৰি দিছোঁ। আৰু 15 মিনিটৰ পাছত আকৌ এইখিনি মই উলিয়াই আনিলোঁ। আৰু টিফিন বাতিটোখিনি মই আগেয়ে মানে উলিয়াই গৈ হেৰি কৰা গ'ল যে, এইটো আকৌ গিলাচত দি দিলোঁ। আৰু গিলাচত দিয়াকেইটাও ধুনীয়া হৈছে, এইকেইটা দেখিছেনে বাতিত দিয়াকেইটা। আৰু দেখিবলৈ চাওকচোন কিমান ধুনীয়া হৈছে। আকৌ ৰাতিপুৱা ধুনীয়াকৈ মই এতিয়া উলিয়াই ল'লোঁ চাহৰ লগত খাবলৈ কাৰণে। তাৰপাছতে দেখিছে নহয় কিমান তেল উঠি আছে আৰু পিছল হৈ গৈছে দেখিছে নহয়। যিহেতু মই হেৰি সানি দিছিলোঁ যে, ঘিউ দিছিলোঁ, মানে পিছল হৈ আছে বস্তুটো। তাৰপিছত আকৌ মই দুইটা হাতে ধৰি লৈছোঁ, এটা হাতে কাটিবলৈ পৰা নাই। প্ৰথমটো কাটা গ'ল, তাৰপিছত দ্বিতীয় নেক্সটটো মই আকৌ এনেকৈ কাটি লৈছোঁ এটা হাতে ধৰি লৈ পেলাই। আৰু খাবলৈ যে পিঠাটো ইমান সোৱাদ হৈছে নহয়, মুঠতে চেনিও দিয়া নাই, মানে কঁঠালটোৱে মিঠা আছিলে, সেইটো কাৰণে তাৰমানে ধুনীয়া মিঠা সোৱাদ হৈছে। আৰু যিহেতু ঘিউ দিছিলোঁ নহয় জানো, ঘিউটো না ক'বই নালাগে। তাৰপাছত